ঘৰলৈ আহিছোঁ যেতিয়া টোপোলা নাবান্ধিলে কেনেকৈ হ'ব। এফালে পিঠাগুড়ি টোপোলা বান্ধিছোঁৱে আৰু এফালে আচাৰ বনাবলৈ অৰ্ডাৰ মাৰি দিছোঁ। আৰু মায়ে জীয়েক অহা দেখি একদম পূৰা আচাৰ বনাবলৈ গোটেই ৰেডি কৰি লৈছে। আৰু ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। অলপ বিশেষ ধৰণে বনায় ৰেচিপিটো, যাতে আমি ভিনেগাৰ ইউজ নকৰাকৈও ধুনীয়াকৈ আচাৰটো আমি বহু দিনলৈকে ৰাখিব পাৰোঁ। আমখিনি একদম আচাৰ বনোৱাৰ কাৰণে পাৰফেক্ট হৈছে বুলি কৈছে মায়ে। যেতিয়া এই ভিতৰৰ গুটিটো অলপ অলপ ওলায় তেতিয়া আচাৰ বনালে বেছি টেষ্টি হয় বুলি কয়। আৰু আমাৰ ঘৰত এইবাৰ ঠিকছে আম লাগিছে, কিন্তু মোৰ বেড লাক যে পকাৰ সময়ত মই নাথাকিম, তো ভাবিলোঁ ঘৰৰ আমকে আচাৰ বনাই লৈ যাওঁ। আৰু এনেদৰে কাটি মেলি প্ৰথমতে নিমখ আৰু হালধি দি পেলাই দুদিনৰ কাৰণে নিমখত এনেদৰে মানে আমখিনি তিয়াই থ'ব। আৰু এনেকুৱা কৰিলে মানে নিমখখিনি প্ৰিজাৰ্ভেটিভৰো কাম কৰে আৰু আমখিনি সিজি যায়। আৰু আমি ভিনেগাৰ ইউজ নকৰাকৈও ধুনীয়াকৈ বহুদিন ৰাখিব পাৰোঁ। প্ৰথমতে এনেদৰে আমখিনি কাটি আমখিনি কিন্তু ধুই লৈছে দেই। প্ৰথমতে ধুই মেলি ভালদৰে শুকুৱাই লৈছে। ভিডিঅ'টো যদিও এনেকৈ দিছোঁ, কিন্তু আমৰ আচাৰখিনি বনাওঁতে কিন্তু আমাৰ 1 week মান লাগিল দেই। এতিয়া এইখিনি একো কাম নাই, ডাইৰেক্ট ৰ'দত দিছোঁ। একদম ৰ'দত এনেদৰে 2 দিন দিয়াৰ পিছত দেখিছে নিমখ পানী ওলাই গৈছে। আৰু এই পানীখিনি চেকি পেলাই এখন এনেকুৱা প্লাষ্টিক এখন লৈ লৈছে আৰু তাত মানে আৰু অকণমান সময়ৰ কাৰণে ৰ'দত দিব লাগিব, শুকুৱাবৰ কাৰণে, যাতে পানী অকণমানো নাথাকে নিমখৰ পানী। 3 দিনৰ মূৰত আচাৰ ধুনীয়াকৈ ৰেডি হৈ গৈছে। আমখিনি দেখিছে আপোনালোকে ধুনীয়াকৈ সিজি গৈছে। 2 দিন নিমখ আৰু হালধি সানি তিয়াই থৈছিলোঁ, তাৰপিছত 2 দিন আমি ৰ'দত দিছোঁ। আৰু এতিয়া দিম ইয়াতে মছলা। যিহেতু নিমখ আৰু হালধি অলপ অলপ দিয়া হৈছিল, এতিয়া ইয়াতে হালধি দিম আৰু দিম নিমখ, আৰু লগত দিম মছলাটো ৰেডি কৰি পেলাই এনেকৈ পলিথিনত ভৰাই থৈছোঁ। এতিয়া ইয়াত আছে মিঠি গুটি আছে, সৰিয়হ আছে, বগা সৰিয়হ দিয়া গৈছে, তাৰপিছত চফ আছে, আজৱাইন আছে, আৰু বেলেগ একো দিয়া নাই এইখিনি। আৰু জিৰা আছে। আৰু লগত দিম কাশ্মীৰী লাল মিৰ্চ কালাৰৰ কাৰণে। এতিয়া আমি মছলাখিনি ধুনীয়াকৈ সানিম, আপোনালোকে চাই থাকক। তাৰপিছত আমি তেল দি পেলাই বটলত ভৰাই দিব পৰাই হৈ যাব, যিহেতু অলমষ্ট হৈ গ'ল। আৰু এনেদৰে বনালে আপোনালোকে ভিনেগাৰো দিব নালাগে। আৰু যিহেতু ৰ'দ ধুনীয়াকৈ পালে, এতিয়া পিছত মাজে মাজে ৰ'দত দিলেই হ'ল। আগত এনেকুৱা নহয় যে সদায় ৰ'দত দিব লাগিব। আৰু এইটো আমি 12 মাহলৈ বেয়া নহয়। বিশেষকৈ কি হয়, আচাৰবোৰত ভিনেগাৰ নিদিলে বেয়া হয়, কিন্তু নিমখত যেতিয়া আপোনালোকে আচাৰ দিব, নিমখত প্ৰথমতে যেতিয়া 2 দিন আপোনালোকে ভিজাই থৈ দিব, তেতিয়া এই বাকলিবোৰো ধুনীয়াকৈ সিজি যায়। আৰু ধুনীয়াকৈ ভিনেগাৰ নিদিয়াকৈও প্ৰিজাৰ্ভেটিভৰো কাম কৰে। এতিয়া ব'লক আমি মছলাখিনি সানো ইয়াতে। বেলেগ কাম নাই, ধুনীয়াকৈ মছলাখিনি গোটেইখিনি দি দিলেই হ'ল। ঘৰত বনোৱা স্পেচিয়েল মছলাটো দিলে, আৰু এই পেকেট মই কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছে, আৰু হালধি দিছে, আৰু নিমখ। আপোনালোকে ভাবিছে চাগে যে হালধি আৰু নিমখটো আগতে সানি থৈছে, কিন্তু সেইখিনি আমি তাত তিয়াইহে থৈছিলোঁ। গতিকে অলপ অলপ আৰু যাতে নিমখ লাগে, আৰু আচাৰত অলপ নিমখ বেছিকৈ লাগে যিহেতু আমটো টেঙা, গতিকে আকৌ অকণমান দিলে। দি পেলাই ভালকৈ এইখিনি লৰাই দিছে। আৰু ইয়াত বেলেগ একো দিব লগা নাই, অকণমান তেল দিব। আৰু তেলটো প্ৰথমতে সৰহকৈ নিদিওঁ আমি, তেলটো প্ৰথমতে অকণমান দি ভালদৰে মিক্স কৰি দিম। কাৰণ যেতিয়া শুকাই যায় তেতিয়া লাহে লাহে তেলটো ওপৰলৈ উঠি আহে বটলত, যেতিয়া আমি থৈ দিম মানে। আৰু পিছত লাগিলে আৰু অকণমান দি দিম। আৰু মিঠাতেল আমি ইয়াতে কেঁচা মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আমি প্ৰায়ে মানে আচাৰত কেঁচা মিঠাতেলে ব্যৱহাৰ কৰোঁ। এয়া আমাৰ আমৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ আমি এটা গ্লাছৰ টেমি এটা লৈছোঁ। এতিয়া টেমাত ধুনীয়াকৈ থৈ দিম। আৰু আচাৰ সদায় কয় যে মানে গ্লাছৰ বাচনত থ'ব লাগে, আৰু এইখিনি থ'লোঁ। এয়া দেখিছে আমাৰ ফাইনেল ৰিজাল্ট, ইমান ধুনীয়া হৈছে। আৰু আচাৰ বুলি ক'লে আমাৰ বহুতৰে মুখত পানী আহে, নহয় জানো। আৰু মই বিশেষকৈ আমৰ আচাৰ আৰু জ্বলাৰ আচাৰটোৱে ভাল পাওঁ। গতিকে আমাৰ কিন্তু এইখিনি 1 মাহো নাযাব, আমি সদায় খাওঁৱেই আচাৰ। গতিকে আজি আপোনালোকক এটা বহুত ধুনীয়া ৰেচিপি আগবঢ়ালোঁ বুলি ভাবিলোঁ। আৰু ৰেচিপিটো মায়ে বনাইছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই।